কিবা এটা ডিসকাউন্ট পাবো আহি যাব ঈদৰ কাৰণে বেষ্ট কোৱালিটি কাপোৰ ইয়াত পাই যাব জিন্সৰ কালেকশন হয় তো গাইস কি খবৰ বাৰু নিশ্চয় ভাল তো আশা কৰো সকলোৱে ভালে আছে ন তো বহুত দিন হৈ গ'ল মই ভিডিঅ' দিয়া নাই তো আজি ভাবিলো এটা সৰুকে এটা ব্লগ বনাই দিওঁ তো মই আছো এতিয়া বৰ্তমান পথাৰৰ মাজত মানে ইয়াতে ৰিল শ্বুট কৰিছিলো তো এফালে মোৰ ভাইটি আছে ভাইটি কিবা কৈ দিয়া কি কম তো তুমি মোৰ কেমেৰাটো ধৰিছা থ্যাংক ইউ তাৰ বাবে মানে ঢালাই মানে ভাল ভিডিঅ' বনাই সকলোৱে চাব আজি মানে হি মোৰ কেমেৰামেন হৈ গ'ল তো মানে বহুত ভাল ল'ৰা হিও ভিডিঅ' বনাই তুমি ইউটিউবত বনাও ফেচবুকত 20k ফলোৱাৰ্ছ আছে আপোনালোকে চাব নামটো কৈ দিবা নেকি ইয়াশী নামটো ইয়াশী হয় আপোনালোকে সকলোৱে চাব আৰু মানে বহুত দিন হৈ গ'ল না ভিডিঅ' দিয়া নাই তো ভাবিলো অলপ নৰ্মেল ব্লগ বনাই দিওঁ তো যি নহওক আৰু দাদা সকলোৱে সাপোৰ্ট কৰিব আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কৰি দিব তো এতিয়া গৈ আছো আমাৰ ইলিয়াছৰ দোকানত যাম তাত ভিডিঅ'টো এণ্ড কৰিম তো আপোনালোকে চাই থাকক লগ পাই আছো तो चलिए शुरू करते हैं তো গাইস এইটো হল ছাগল আপোনালোকে চাওক ছাগলীজনী আছে বেবে কৰি আছে তো গাইস এইখানে হল সৰুকে বজাৰ এইটো হল ময়া বজাৰ টুকটুকি আছে আপোনালোকে এইটো গম পাইছে তো ইয়াতে আছে আমাৰ ইলিয়াছৰ দোকান তো এতিয়া আমি ইলিয়াছৰ দোকানত যাম গৈ পিনে আপোনালোকক দেখুৱাই আছো তো গাইস চাই থাকক তো গাইস এইখানে হল আমাৰ ইলিয়াছৰ দোকান তো ইয়া হল মানে নতুন নতুন কালেকশন আছে এইবিলাক ইয়াত আছে আৰু এইবিলাক চাওক তো দেখুৱাই আছো তাৰ আগতে কিবা এটা কক স্যার কিবা এটা কৈ দিয়ক কি কি আনিছে ঈদৰ কাৰণে ঈদৰ ফুল মাৰ্কেটে আছে জিন্সৰ পেণ্ট কাৰ্গো আছে নিউ ষ্টাইলিছ কিবা কিবি আছে আনিছা নিশ্চয় তো লাইটখিনি জ্বলাই দিওঁ এতিয়া ধুনীয়া লাগিছে ন এতিয়া মানে এটা এটাকে দেখুৱাই দিওঁ নেকি এইবিলাক হ'ল চেণ্ডেল তো আজি আনিছে কাপোৰ আছে আৰু চাক এইবিলাক আৰু এইখিনি হ'ল নিউ ব্ৰেণ্ডৰ পেণ্ট বেগী পেণ্ট আছে তাৰপিছত কুৰ্তা আছে এইবিলাক কুৰ্তা এইবিলাক চাওক তো এইটো হ'ল মুটি আপোনালোকেতো নিশ্চয় গাৰ্লছ ৱেৰ মুটি ক'লে ছোৱালীকতো মুটি ক'লে এনেই বেয়া পায় ন সিহঁতে খঙত থাকে এইবিলাক চাৰ্ট আছে টি চাৰ্ট আছে তাৰপিছত এইটো চাওক এইটো হ'ল জুহি ড্ৰেছেছ আছে তাৰপিছত এইটো আছে মুটি হুছেইন ড্ৰেছেছ তো মানে বহুতখিনি আছে তাৰপিছত এইখিনি চাওক কুৰ্তা এয়াই আৰু এনেকে মানে সৰু এটা দোকান আমাৰ ইলিয়াছ ছাৰৰ তো আপোনালোকৰ কিবা লাগিলে তো আহিব ইয়াত বজাৰ সৰুকে বজাৰ আৰু ইয়াত মানে মায়া বজাৰ বুলি কয় তো আপোনালোকে আহি যাব তো ছাৰ আপুনি কিবা এটা কৈ দিয়ক মানে লোকেশ্যনটো কৈ দিয়ক আৰ্লিগুৰি মায়া বজাৰ তো আপোনালোকে আহিব তো এইখিনি আছিল আজি ভিডিঅ'টো তো ইয়াতে এণ্ড কৰোঁ আৰু কিবা এটা ডিছকাউণ্ট পাব আহি যাব ঈদৰ কাৰণে বেষ্ট কোৱালিটি কাপোৰ ইয়াত পাই যাব গাইস কাপোৰখিনি এতিয়া মানে দেখাব নোৱাৰিলো কাৰণ এয়া বহুতখিনি আছে ৰেডি মানে এয়া বক্সৰ ভিতৰত আছে ন তো এইখিনি উলিয়াম তাৰপিছত নেক্সট ব্লগত আপোনালোকক কিবা এটা দেখুৱাই দিম তো আপোনালোকে এইখিনি আজি ব্লগটো কেনেকুৱা হ'ল জনাই দিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ আহিলে তো এইখিনি বাই বাই কেনেকুৱা লাগিছে ব্লেক এণ্ড ব্লেক গাইস আমাৰ ইলিয়াছৰ দোকানত এয়া নতুন কালেকশ্যন আহি গ'ল ঈদৰ এইখানে স্পার্কের শার্ট হয় জিন্সর ন জিন্সর কালেকশন হয় बोल भाई मिस्टेक नो प्रॉब्लम कोई बात नहीं